9টা বাজি পাৰ হৈ গ'ল সেইকাৰণে গেট বন্ধ কৰি পেলাই থৈ দিছে আমাৰ পুলিনে এতিয়া কেনেকৈ খুলিছে দেখিছে হাই বন্ধুসকল আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত মই আহিছোঁ আজি অন্য এফালে যাবলৈ ওলাইছোঁ তাকে বোলো ভিডিঅ' এটা বনাই আপোনালোকক জনাওঁ বুলি ভাবিছিলোঁ তাকে আজি মোৰ লগত আছে আমাৰ এজন পুলিন ভৰালী নমস্কাৰ দেই এজন আমাৰ ঘৰতে থাকে পিছত মই দেখুৱাম বাৰু ক'ত থাকে কি কথা তাৰপিছতে আজি আমি এফালে দুইটা যাওঁ ব'লক তেতিয়াহ'লে আমি কলৈ যাওঁ আপোনালোকেও চাওক আমি এতিয়া আহি আছোঁ দুই বন্ধু ই মোৰ বন্ধুৱে হয় আৰু দেই বয়সত একেই হয় যেতিয়া বন্ধু বুলিয়ে ক'ব লাগিব এইডোখৰ পাইছোঁহি চিনামৰা দেখাই যাব ঠিক আছে ই মানে ইয়াৰ নহয় যোৰহাটৰ নহয় ই আহিছে নগাঁৱৰ পৰা মানে নতুনকৈ এপইণ্টমেণ্ট পাইছে আমাৰ তিতাবৰতে গতিকে লৈ অলপ ফুৰাবলৈ আনিছোঁ লগতে আৰু বেলেগ এটা কাম আছে এইটো ট্ৰেইন জানে নাই ক'ত যাওঁ এইটো সেই ডাইৰেক্ট মৰিয়নি এখন ট্ৰেইন মই কলিয়াবলৈকে চলাই দিব নোৱাৰে তাকে চলাবতো পাৰিম বুলি ভাবিছিলোঁ কিন্তু তুমি ইয়ালৈ গুচি আহিলা যেতিয়া আকৌ এতিয়াতো চলাই লাভ নাই ন হয় নহয় তাকে আমি এতিয়া পাই গ'লোহি যোৰহাট এতিয়া গাড়ীখন পাৰ্কিং কৰি লওঁ তাৰপিছতে অলপ ওলাই যাওঁ ঠিক আছে আমি পাই গ'লোহি আমি এতিয়া যাম উন্নয়ন এটা কিবা বস্তু এটা ল'বহি বাৰু ৰৈ অথনিৰ পৰা হ'ল আৰু ন এই মই বেলেগকৈ কিবা অঁ HP ইয়াতে ওলা লাগিছে চাগে হিমাচল প্ৰদেশ এতিয়া বোলে লেপটপ লোৱাৰ পাৰ্টি খুৱাইছে কি খুৱাইছে চাওঁ ভেজ ৰোল নহয় এগ চিকেন ৰোল অঁ তাকে এতিয়া খাওঁ দেই এতিয়া আমি দুইটাই ৰোল চোল খাই ৰোল খালোঁ ডেচিবেলি ৰোল চোল খাই এতিয়া ওলাইছোঁ আৰু দেই ঘৰলৈ যাবলৈ ৰোল খাই আহিলোঁ আকৌ বোলে এই কফি খুৱাই মানে কফি খাবৰ কাৰণে আমি হোটেল সীমালৈ আহি আছোঁ এতিয়া কফি হ'ব দুটা এটা কথা মই যেতিয়াৰ পৰা আহিছোঁ ইয়াৰ লগত আৰু অকল এই ফোনতে বিজি কাৰ লগত পাতে নাজানো আৰু দেই বাৰু কফিটো খাই দিলোঁ এতিয়া ঘৰৰ কাৰণে সি মিঠাই লৈছে কিবা কিবি কি লৈছে জানো ভাই কি লৈছা
কালাকান খাইগা কালাকান আৰু জামুন খাইগা কালা জামুন কালাকান আৰু কালা জামুন আজি কিন্তু বহুত খালো দেই ৰোল খালো হা তাৰপিছতে আৰু কি খালো কফি খালো মিঠাই খাম এতিয়া ঘৰ যাম আমাৰ পুলিনৰ কিবা এটা হৈছে কি হৈছে তোমাৰ কি হৈছে কৈ দিয়া এলাৰ্জি হৈছে ফোবিয়া নকৰে কি বুলি কয় এনজাইটি কি কৰি নাজানো কিবা এটা কয় এতিয়া আমি ঘৰলৈ গৈ থাকিম ন আৰু আকৌ নামিবলৈ আছে নেকি ক'ৰবাত এইটো চিধা ঘৰ সঁচা ঠিক আছে 9:35 সিফালৰ পৰা মাৰি থৈছে সিফালৰ পৰা এই ৰবা মই কৈছো ৰবা খোলা 9টা বাজি পাৰ হৈ গ'ল সেইকাৰণে গেট বন্ধ কৰি পেলাই থৈ দিছে আমাৰ পুলিনে এতিয়া কেনেকৈ খুলিছে দেখিছে পাৰিলে 50% আগতে দি থোৱা আছিল অৱশেষত আহি পেলাই ঘৰ পালোহি পুলিন তাৰ নিজৰ ৰুমলৈ গুচি গ'ল আৰু ময়ো নিজৰ ৰুমলৈ গুচি আহিলোঁ তাৰপিছতে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আকৌ এটা অন্য ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম মই ঠিক আছে বাই বাই গুড নাইট